গুড মৰ্ণিং এভৰিৱান। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ হোষ্টেলৰ পৰা ব্ৰেকফাষ্ট কৰি কিয়নো আজি মই গৈ আছোঁ ঘৰ, সেইবাবে অলপমান পেকিং কৰি মেলি মই বাছৰ কাৰণে ওলাই আহিলোঁ। বাছৰ কাৰণে ৰৈ যে ইমান ধূলি খাব লগা হ'ল। অৱশেষত বাছ পালোঁ আৰু উঠি মেলি যেনে তেনে ঝটকা মটকা খাই আহি পালোঁহি মই ঘৰৰ তিনিআলি। আৰু ইয়াৰ পৰা ঘৰৰ কাৰণে অলপ বস্তু লৈ পাপাৰ লগত গৈ ঘৰ পালোঁগৈ। ঘৰ পায়েই দেখিছে নহয় আমাৰ চাৰ্লিক কি হেণ্ডছেক দিছে সি। তাৰপিছত আহি মই ৰুমত সোমালোঁ আৰু ৰুমত সোমাই ইমান ধূলিৰ কাৰণে গা চা ধুলোঁ আৰু পৰিৱেশটো যে ইমান ধুনীয়া, বৰ ভাল লাগে। ৰ'দত বহি অলপ চুলিখিনি শুকুৱালোঁ। তাৰপিছত স্কিন কেয়াৰ কৰিলোঁ, কিয়নো স্কিন কেয়াৰটো হৈছে মাষ্ট। আৰু স্কিন কেয়াৰ কৰি মেলি মই গ'লোঁ আইতাহঁতৰ ঘৰত। আইতাহঁতৰ ঘৰত গৈ ইমান দিনৰ কথা পাতিলোঁ, ভণ্টিহঁতো আছিলে, বৰ ভাল লাগিল। কিন্তু তাৰপিছত কি, ষ্টুডেণ্ট লাইফ, গতিকে পঢ়া শুনাটো থাকিবই। সেইকাৰণে ৰুমত আহি আকৌ পঢ়া শুনা কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। অলপমান পঢ়া শুনা কৰি মেলি মই গ'লোঁ মাৰ লগত ৰান্ধিবৰ কাৰণে। আৰু আজি কি ৰান্ধিছোঁ গম পাইছেনে? আজি ৰান্ধিছোঁ চিকেন। এয়া হৈছে আজি আমাৰ ডিনাৰৰ ৰেচিপি।